নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ মঞ্জিত ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন ভিডিঅ' বনাবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো মই বনাবলৈ লৈছোঁ এজন ৰজাক লৈ। মই বৰ্তমান উপস্থিত আছোঁ ৰহা টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আঁতৰত। নগাঁও টাউনৰ পৰা গুৱাহাটীলৈ যিটো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গৈছে, সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰহা টাউনৰ পৰা প্ৰায় 2 কিলোমিটাৰ আগুৱাই গ'লে আমি পাম জোঙাল বলহু। আৰু মই বৰ্তমান আছোঁ এই জোঙাল বলহু গড়ত। আৰু মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত এজন ৰজাৰ কাহিনীক লৈ বনাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টোৰ শেষত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহকচোন এই ঐতিহাসিক ৰজাজনক লৈ নিৰ্মাণ কৰা ভিডিঅ'টোলৈ আমি আগুৱাই যাওঁ। বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ জোঙাল বলহু প্ৰতিমূৰ্তি উদ্যানত। আৰু এই জোঙাল বলহু প্ৰতিমূৰ্তি উদ্যানতে আছে তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তি। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ ভিডিঅ'টোলৈ। আপোনালোকক পোনপ্ৰথমতে মই যিখন উদ্যান আছে সেই উদ্যানখনৰ পৰিৱেশটো এবাৰ দেখুৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকে উদ্যানখনৰ যিটো মনোৰম দৃশ্য, সেই দৃশ্যটো এবাৰ উপভোগ কৰকচোন। মই মাত্ৰ আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে এই যিখন উদ্যান আছে, প্ৰতিমূৰ্তিটোৰ লগত যিখন উদ্যান আছে, এই উদ্যান পৰিচালনা সমিতিয়ে খুব চাফ চিকুণকৈ সুন্দৰভাৱে ৰাখিছে। মই কোৱা সেই ঐতিহাসিক ৰজাজনে হৈছে তিৱা ৰজা, তিৱা বীৰ জোঙাল বলহু, যি অসম বুৰঞ্জীৰ এটা চৰিত্ৰই নহয়, যি অসম বুৰঞ্জীৰ এক অধ্যায়। আৰু সেই তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তিয়েই ইয়াত এই উদ্যানখনত ৰাখিছে। জোঙাল বলহুৰ জন্ম হৈছিল ত্ৰয়োদশ শতিকাৰ প্ৰথম দশকতে। তেওঁৰ পিতৃ আৰিবত্ত আছিল তিৱা ৰজা। এই তিৱা ৰজা জোঙাল বলহুৱে অসম বুৰঞ্জীত এক স্থান দখল কৰিছে। আৰু এই যে উদ্যানখনত তিৱা ৰজাজনৰ প্ৰতিমূৰ্তিটো ৰাখিছে, ইয়েই অসম বুৰঞ্জীৰ গৰিমা, অসম বুৰঞ্জীৰ ঐতিহ্য প্ৰকাশ কৰিছে। আপোনালোকে সেই তিৱা বীৰজনৰ যিটো প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিটো এবাৰ চাওকচোন। তিৱা ৰজা জোঙাল বলহুৱে নিজৰ ৰাজধানীক বহিঃশত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা 7 খলপীয়া গড়ক জোঙাল বলহু গড় নামেৰে জনাজাত। বহিঃশত্ৰুৰ হাতৰ পৰা নিজ ৰাজ্যক সুৰক্ষিত কৰি ৰাখিবলৈ শিলচাঙৰ পৰা বসুন্ধৰীলৈকে যিটো গড় নিৰ্মাণ কৰিছিল, এই দ্বিতীয়টো গড়ক মেৰাগড় বোলে। এই বীৰ যোদ্ধাজনৰ হাতত এই যে অস্ত্ৰ দেখিছে, এই অস্ত্ৰক দেওলুংখাই বোলে। তেখেতে বসুন্ধৰী পাহাৰত যি বসুন্ধৰী থান আছে, তাত মহাদেৱ শিৱক আৰাধনা কৰি এই দেওলুংখাই অস্ত্ৰ পাইছিল। আৰু এই অপৰাজেয় অস্ত্ৰৰ দ্বাৰা তেখেতে বহুত ৰাজ্য জয় কৰিছিল। এই বীৰ যোদ্ধাজন কছাৰীসকলৰ হাতত পৰাস্ত হৈছিল আৰু অতি কৰুণভাৱে তেখেতৰ জীৱন সমাপ্তি কৰিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।